নমস্কাৰ স্বৰ্ণলতা ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চকু ৰোগৰ ঘৰুৱা বিধান কেইটামান বনদৰৱৰ বিষয়ে আপোনালোকৰ আগত ক'বলৈ লৈছোঁ। কেঁচা হালধি, লং, আলু, মহানিম এনেধৰণৰ। চকুত যদি দুখ পায় নাইবা চকুত কিবা কুটা এলান্ধু সোমায় তেতিয়া এটুকুৰা কেঁচা হালধি খুন্দি এটুকুৰা পৰিষ্কাৰ বগা কাপোৰত বান্ধি জুইত সেক দি চকুত ফুলি যোৱা ঠাইডোখৰত লগালে ঘাঁ সোনকালে শুকাই যায় আৰু বিষ একেবাৰে নাইকিয়া হৈ যায়। আৰু এটা দৰৱ হৈছে চকুত সৰু সৰু কিছুমান ফোঁহা হয়, তেতিয়া ৫-৬টামান লং খুন্দি ফোঁহা হোৱা ঠাইবোৰত প্ৰলেপ দিলে ফোঁহাটো বহি যাব আৰু বিষ একেবাৰে নাইকিয়া হৈ যাব। কেতিয়াবা আমাৰ চকু ৰঙা পৰে, তেতিয়া আমি কি কৰিব লাগিব? মহানিমৰ ৫-৬খনমান পাত খুন্দি ৰস উলিয়াই চকুৰ কোণত মানে কিনাৰত টোপ টোপকৈ দিলে চকু ৰঙা পৰা ৰোগ সোনকালে আৰু ভাল হৈ যায়। আৰু এটা দৰৱ মই কৈ থওঁ, চকুত যদি জাল পৰে মানে চকু দুটা জাল বন্ধা নিচিনা লাগে, তেতিয়া কি কৰিম আমি? আলু এটা মিহিকৈ পিচি কাজল লগোৱাৰ দৰে চকুত লগালে চকুত জাল পৰা ৰোগ সোনকালে আৰোগ্য হয়। ধন্যবাদ।